পোনপ্ৰথমে মই খুব এটা ভাল খবৰ আপোনালোকক দিব বিচাৰিছোঁ। ওদালগুৰি জিলা নেমচুৰ মুখ্য কাৰ্যালয় আমি আজি লালপুলত উদ্বোধন কৰিছোঁ আৰু মই ধন্যবাদ দিব বিচাৰিছোঁ। এই যে মুখ্য কাৰ্যালয়টো আমাক দিলে সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়া, তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ নেমচুৰ চেণ্ট্ৰেল কমিটি, জিলা কমিটি সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ এই মুখ্য কাৰ্যালয়ৰ পৰা এই অঞ্চলৰ মাইনৰিটি সমাজৰ কাৰণে, মাইনৰিটি ৰাইজৰ কাৰণে কিবা এটা ভাল কাম তেখেতসকলে কৰিব, মোৰ বিশ্বাস আছে। গতিকে মই আশা কৰিছোঁ নেমচুৱে যি লক্ষ্য আৰু উদ্দেশ্য লৈ অনাগত দিনত সংখ্যালঘু ৰাইজৰ কাৰণে কাম কৰিবলৈ ওলাইছে, তেখেতসকললৈ মোৰ শুভেচ্ছা থাকিব আৰু তেখেতসকললৈ ভৱিষ্যত উজ্জ্বল মই কামনা কৰিছোঁ। আৰু আশা কৰিছোঁ এই অঞ্চলৰ পিছ পৰি থকা সংখ্যালঘু ৰাইজৰ উত্তৰণৰ কাৰণে নেমচুৱে কাম কৰিব আৰু আগত যেনেকৈ কৰিছিল এতিয়াও কৰি আছে আৰু ভৱিষ্যতেও তেখেতসকলে মাইনৰিটি অঞ্চলৰ বাবে ভাল কাম কৰিব, মোৰ বিশ্বাস আছে। আৰু আমাৰ ফালৰ পৰা যে চৰকাৰৰ ফালৰ পৰা সদায় ব্যৱস্থা থাকিব যে এই অঞ্চলত থকা সংখ্যালঘু ৰাইজৰ কাৰণে, এই অঞ্চলত থকা প্ৰতিটো সংখ্যালঘু ছাত্ৰ সংগঠনৰ কাৰণে সদায় আমি সহায় আৰু সহযোগিতা দিম। 5টা জিলাত 5টা নেমচুৰ কাৰ্যালয় ইতিমধ্যে আৰম্ভ কৰিছে কাম। গতিকে আহি থকা দিনত আৰু এনেকুৱা বহুত সংখ্যালঘু ছাত্ৰ সংগঠন আছে, তেখেতসকলকো দিয়াৰ বাবে আমি ব্যৱস্থা আৰম্ভ কৰিছে। যেহেতু আজি আপুনি সংখ্যালঘু উত্তৰণৰ ক্ষেত্ৰত আজি কাৰ্যালয় মুকলি কৰিছে, নামনিৰ সংখ্যালঘু লোক আচলতে উজনিত যাব নোৱাৰে, এনেকুৱা আচলতে মিয়া খেদা এনেকুৱা অভিযান চলিছে উজনিত। চাওক, এইবিলাক কথা আমাৰ বিটিআৰত নচলিব। বিটিআৰত 2003 চনৰ আগত যিসকল ব্যক্তিয়ে ইয়াত বসবাস কৰি আছে, তেনে ব্যক্তি ইয়াত বসবাস কৰিবলৈ সুবিধা পাইছে। গতিকে বিটিআৰ 5টা জিলাৰে সামৰি এই অঞ্চলত কাউন্সিল বনোৱা এটা অঞ্চল। কাউন্সিলত 2003 চনত আগত বসবাস কৰা সকলো ব্যক্তিয়ে, সকলো জনগোষ্ঠীয়ে ইয়াত থাকিবলৈ সুবিধা পাব। গতিকে বাহিৰৰ কথা মই ক'বলৈ বিচৰা নাই, কাৰণ মই যিহেতু বিটিআৰৰ এজন কাৰ্যবাহী সদস্য। বিটিআৰৰ কিবা যদি থাকে সকলো কথা ৰাইজৰ কাৰণে ক'বলৈ প্ৰস্তুত। থেংক ইউ।